হেল্ল' ষ্টাৰ বয় অফ নলবাৰী। আমি আজি কথা পাতিম এনেকুৱা কিছুমান ইউটিউবাৰৰ বিষয়ে যিসকলে মানে ভিডিঅ'টো 3 মিনিটৰ জেগাত 2 মিনিট এডভাৰটাইজে আমাক শুনাই থাকে। তো গতিকে সিহঁতক উল্টা পাল্টাকৈ বজাবলৈ বলক, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এনেকুৱা এপ্লিকেশ্যন আছে যিটি ইউজ কৰি তুমি 700 টকা মানে হয় দাদা, ঠিকে কৈছে। এপছটো তোমালোকে ইনষ্টল কৰি কিনে পাই যাবা 700 টকা। তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা। ভিডিঅ'টো চাইছা ন, 700 টকা পাই গলা বুলি ধৰি লোৱা। তো কমেণ্টত লিংক এটা পিন কৰা আছে, তাৰ পৰা গৈ চিম্পলি তাৰ পৰা গৈ ধুনীয়াকৈ ডাউনলোড কৰি লোৱা আৰু ভিডিঅ' ইনষ্টল কৰাৰ লগে তুমি 60 টকামান পাই যাবা হা। দাদা কৈছে নহয়, তোমালোকে শুনিলা, কমেণ্টত গৈ এটা লিংক আছে, তাতে তোমালোকে ক্লিক কৰি টিপি পিন্ধি লোৱা, 60 টকামান টকাহে পাবা। দাদাই কিন্তু কৈছিল 700 টকা। নহয় মানে মই বুজি নাপাওঁ, এনে কি এইগিলাখান কৰি থাকে জনপ্ৰিয় একতা ইউটিউবাৰ হয়। মানে তোমালোকে এপছ ইউজ কৰা পইচা পাবা, কিবা পাবা। নহয় মানে গাইজ, তোমালোকে এইগিলাখান একদমেই ইউজ নকৰিবা, কাৰণ তোমালোকে ঠগ খাই মৰি যাবা। আৰু দাদাই মানে থাম্বনেইলত কি দেখিছে আপোনালোকে দেখিবলৈ পাইছে, দাদাই লিখিছে মোবাইলতে টকা ইনকাম কৰাত। নহয় মানে মই বুজি নাপাওঁ যে মোবাইলত টকাটো আনি কোনি সোমাই থৈ গ'ল। নহয় মানে মই আৰু এটা বস্তু ভাবি তাত নাপাওঁ যে ইহঁতৰ ভিডিঅ'বিলাক চাই কোনি, আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট আহে যে দাদা মই অমুকৰ পৰা, দাদা তুমি জুই, দাদা তুমি আমুক, দাদা তুমি তামুক, মানে কিবা কিবি। মানে বহুতখিনি এপছটোৰ পৰা মানে গেমো আছে ভিতৰত, সেই গেম খেলিও মানে পইচা ইনকাম কৰিব পাৰিবি। তো কেনেকৈ কি কৰিলে মই গোটেইখিনি দেখুৱাই আছোঁ। বহুত ধুনীয়া এটা এপ্লিকেশ্যন হয়, আৰু ইয়াতে মানে পইচা এনেই লগাই নিদিবা। ফাৰ্ষ্টতে অলপমান চাই লোৱা কেনেকৈ ইয়াত মানে পইচা তোমাৰ যাব। শুনিলে নহয় দাদাই কি ক'লে, দাদাই মানে কৈছে তোমাৰ পইচা যাব পাৰে, মানে আহিব পাৰে, মানে যোৱাটো ফাইনেল। তোমালোকে সেইকাৰণে এই এপছৰ পৰা নহয়, ইয়াৰ ভিডিঅ'ৰ পৰা তোমালোকে দূৰত থাকা, মানে ইয়াৰ এডভাৰটাইজ ভিডিঅ'ৰ পৰা। আপোনালোকক লৈ যে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আমাৰ ভ্লগ চেনেলটোৰ, আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, বেয়া পাইছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। 1 লাখ ছাবস্ক্ৰাইবাৰ হওঁ অৱস্থা, আৰু 200টামান লাগে চাগে এতিয়া এই সময়খিনিত। আপোনালোকে যাওক না, ছাবস্ক্ৰাইব কৰি থওক। হয় দাদাই তোমালোকক বেয়া পাইছে, দাদা চেনেলটোত 1 লাখ ছাবস্ক্ৰাইবাৰ হওঁ অৱস্থা, তোমালোকে ছাবস্ক্ৰাইব কৰা নাই। কিয় ছাবস্ক্ৰাইব কৰা নাই? ছাবস্ক্ৰাইবটো কৰি থৈ আহ, নহ'লে দাদাই কেনেকৈ বনাব স্পনচৰশ্বিপ ভিডিঅ'। मज़ा आया और मैं ये जो मज़ा है বাৰু আজিৰ এইটো ভিডিঅ' অলপ বেলেগ এটা মানে বহুত বেলেগ এটা টপিকৰ ওপৰত আছে। ৰ'ষ্ট ভিডিঅ' নহয়, যিসকলে ৰ'ষ্ট চাম বুলি আহিছে আপোনালোকে যাওক আমাৰ ভ্লগ চেনেলটো। হয় বন্ধু, অকল তোমালোকে ঠিকেই শুনিছা। সেইটো তোমালোকক এয়ে শিকাব যে তোমালোকে গেম খেলা আৰু পইচা উপাৰ্জন কৰা। তো এখেতসকলৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰে কোনে, মই মানে বুজি নাপাওঁ। তো বন্ধুসকল, ভিডিঅ' চাই ভাল লাগে এনেকুৱা ধৰণৰ, যাৰ কোনো ধৰণৰ স্পনচৰশ্বিপ নকৰে আৰু কৰিলেও ভালদৰে কৰে। আৰু আমাৰ এই চেনেলসকলৰ কথা হ'ল যে আমাক এণ্টাৰটেইনমেণ্ট কৰা। তো তোমালোকে ভিডিঅ' চাব পাৰা এনেকুৱা, কিন্তু সেইবিলাক হৈছে মানে কি, যাত থাম্বনেইল দেখি আমাৰ লাগি যায় মুখত বমি। भाई मारो मुझे অলপ মজা পাব। আৰু মোৰ লগত আছে মুস্তাক কোম্পানীৰ তৰফৰ পৰা 100% আয়ুৰ্বেদিক ইণ্ডিয়াত বনোৱা মানে প্ৰডাক্ট। এৰে পুৰা মুখ চুখ ধুই পিনে একদম ফ্ৰেছ হৈ পিনে মন পবিত্ৰ কৰি দেওঁ। মই মানে বুজি নাপাওঁ যে চাবোনেৰে মুখখন ধুলে মন কেনেকৈ পবিত্ৰ হয়, মানে বেলেগতকৈ বেলেগেহে বাৰু অলপমান জানে। শিকা হৈছে আমাৰ যি মন্দিৰ, আৰু এইটো স্কিন লাইটেনিং অইল, এইটো ভিতৰৰ পৰা বোলে কিবা হয় দাদা, তুমি ভালকৈ চেম্পুটোৰে মুখখন ধুই লোৱা, কাৰণ তোমাক তেতিয়াহে বহুত ভাল লাগিব আজি মানুহটো, নহ'লে তোমাকতো এনেই বেলেগতকৈ বেলেগ হেনে পায়। বস্তুৰ প্ৰমোচন নকৰোঁ, কিন্তু এই বস্তুটো ভাল, মানে আয়ুৰ্বেদিক হয়তো। আৰু হয় দাদা, চেম্পুটো ভাল না বেয়া দূৰৰ কথা, কাৰণ এইটো কথা গম পোৱা গৈছে যে iPhone 13 ল'ব গ'লে তুমি এই মালটো যোগাল, মানে তুমি পইচা যোগাল কৰি আছা, মানে বেলেগতকৈ বেলেগ iPhone 13 ল'বলৈ। যদি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে বহুত বেছি শ্বেয়াৰ কৰি দিয়া, আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ঘণ্টা বজানটো বজাই ল'বা, কাৰণ তেতিয়াহে আপোন লাগিব। আৰু নতুন ভিডিঅ' অতি শীঘ্ৰে আহিছে, তোমালোকে চাবলৈ পাবা অতি সোনকালে। আজিলৈ এৰিলোঁ, বাই।